কথাটো হৈছে কাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। বুৰ্বক সৰ্বানন্দ সোণোৱালে 1 কোটি 2 কোটি টকা খৰচ কৰি ভাড়াতীয়া 20 হাজাৰ মানুহেৰে মিটিং কৰিছে আৰু আমি দেশ জাতিক ভাল পোৱা 200 মানুহেৰে মিটিং কৰিছো। উত্তৰ 21ত পাব সৰ্বাই, উত্তৰ 21ত পাব সৰ্বাই উত্তৰ 21ত। কি কৰিছে? গুৱাহাটী নিজৰ ল'ৰা ছোৱালী নাই, সেইকাৰণে মাতৃপ্ৰেম পিতৃপ্ৰেম কি নাজানে। নিজৰ ল'ৰা ছোৱালী নাই কাৰণে মাতৃপ্ৰেম পিতৃপ্ৰেম কি নাজানে। 5টাকে ল'ৰা গুলিয়াই মাৰি পেলালে। সৰ্বানন্দ সোণোৱাল এটা হত্যাকাৰীলৈ ৰূপান্তৰিত হ'ল, মুখ্যমন্ত্ৰী নহয়, এতিয়া হত্যাকাৰী হয় সৰ্বানন্দ সোণোৱাল। হত্যাকাৰীক 21ত মুখ্যমন্ত্ৰী হ'বলৈ দিয়া নহ'ব। সৰ্বানন্দ সোণোৱালে কৈছে আন্দোলনকাৰীক সংযম থাকিব লাগে, অসম পুলিচে কয়, যেতিয়া আমি মিটিং বিলাকত যাওঁ অসম পুলিচৰ ডাঙৰ ডাঙৰ বিষয়াবিলাকে কয় তোমালোকে সংযম ৰাখি কথা কবা, সংযম। সেই সৰ্বানন্দ সোণোৱাল, সেই অসম পুলিচ, তোমালোকৰ সংযম ক'ত গৈছিলে? যোনদিনা 5টাকে ল'ৰাক গুলিয়াই মাৰিলা, তোমালোকৰ ভদ্ৰতা ক'ত গৈছিলে? আজি অসম পুলিচৰ যিখিনি মানুহে আমাক এৰেষ্ট কৰে, আমাক জেললৈ দিয়ে, যিখিনি অসম পুলিচৰ মানুহে ৰাজপথত ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী, আই মাতৃসকলক বেটেৰে মৰিয়াই মাৰে, সেই অসম পুলিচৰ অসমীয়া পুলিচসকলক কৈছো এইখন সংগ্ৰাম তোমালোকৰ ল'ৰা ছোৱালীৰ কাৰণেও কৰি আছো। বাংলাদেশে তোমালোকৰ ল'ৰা ছোৱালীকো সোধাই নেৰে, কিন্তু আমি এখন সংগ্ৰাম সেইকাৰণে কৰি আছো। আজি সংগ্ৰামত কেতিয়াবা আদৰ্শগত পাৰ্থক্য থাকিব পাৰে। আজি বিজেপিৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে, আমাৰ মূল্যবোধৰ পাৰ্থক্য আছে, কিন্তু আদৰ্শগত মূল্যবোধৰ পাৰ্থক্য থাকিলেও অশ্লীল শব্দ আমি ব্যৱহাৰ নকৰো। আজি অখিল গগৈ মাতৃৰ বয়স 80 বছৰ হ'ব, 80 বছৰ হ'ব অখিল গগৈ মাতৃৰ বয়স। যদি কেতিয়াবা মোৰ মাৰ বয়স 60ৰ ওপৰত হ'ব, মোৰ দেউতাৰ বয়স 70 বছৰ, ঠিক এনেকে আমি এতিয়া যিখিনি মানুহে কা আন্দোলনৰ নেতৃত্ব লৈ আছো, আমাৰ মা দেউতাৰ বয়স হৈছে। সেইদিনা অখিল গগৈ ভিডিঅ' ওলাইছে, কেতিয়াবা আমাৰ ভিডিঅ' ওলাই, শ্ৰদ্ধা সংবাদ মাধ্যমসকলে দিয়ে, যেতিয়া ওলাই বিজেপিৰ 1500 টকীয়া ভক্তগীতাই আমাৰ মা দেউতাক ইমান অশ্লীল কথা কৈ গালি পাৰে, সিহঁতৰ আন্দোলনৰ চৰিত্ৰ এইটো। সৰ্বানন্দৰ 1500 টকীয়া নপুংসক গীতাৰ কাৰবাৰ এইবিলাক। অখিল গগৈ মাতৃক 80 বছৰীয়া মানুহজনীক অশ্লীল কথা ক'ব পাৰে, বিজেপিৰ 1500 টকীয়া মানুহবিলাকে। তাতকে লজ্জাৰ কথা আছে নেকি? তাতকে লজ্জাৰ কথা আছে? 80 বছৰীয়া মানুহজনীক বেয়া কথা ফেচবুকত লিখিব পাৰে, তাতকে আৰু লজ্জাৰ কথা আছে? আজি আমাৰ এই সংগ্ৰামৰ ধাৰাবিলাক ৰুদ্ধ কৰিব খুজিছে। 10টা ল'ৰা মাতিছে, 50,000 টকা দিছে, মানে এটাৰ ভাগত 5,000কে পৰিব, এটাৰ ভাগত 5,000কে পৰিব। যিকেইটা অসমীয়া ল'ৰাই 5,000 টকাত বিক্ৰী হৈ গৈছ, তহঁতিতো 10,000 টকা দিলে নিজৰ মাক বিক্ৰী কৰি দিব পাৰিবি, নিজৰ মাক বিক্ৰী কৰি দিব পাৰিবি। এনেকুৱা মানুহৰ আমাক প্ৰয়োজন নাই, এনেকুৱা মানুহৰ, এনেকুৱা অসমীয়া আমাৰ প্ৰয়োজন নাই। অসম পুলিচে কেতিয়াবা আমাক কয় আমাৰ চাকৰি আছে কাৰণে আমি বাধ্য। হেও, তহঁতৰ চাকৰিতকে জাতি বহুত ডাঙৰ হয়, বহুত ওপৰত হয়। আমি থকা এজন পুলিচত কেতিয়াবা পুলিচৰ চাকৰি গোৰ মাৰি অসম নামৰ মাজনীৰ কাৰণে যুদ্ধ কৰিলোহেঁতেন, অসম নামৰ মাজনীৰ কাৰণে আমি যুদ্ধ কৰিলোহেঁতেন। আজি বিজেপিৰ 1500 টকীয়া দালালে কয় বীৰ লাচিত সেনা ডকাইতৰ দল বুলি কয়, বীৰ লাচিত সেনা ডকাইতৰ দল, বীৰ লাচিত সেনা গুণ্ডাৰ দল। হেৰৌ অসম নামৰ মাজনীৰ কাৰণে মাত মাতিছো। হয়, আমি গুণ্ডা, আমাৰ নিচিনা গুণ্ডা সমাজত প্ৰয়োজন আছে, সেইকাৰণে আমি গুণ্ডা হয়, আমাক ভয় খুৱাই লাভ নাই। আজি কামপুৰবাসীক এটা প্ৰশ্ন সুধিছো, এই চেনিকলটো বন্ধ হৈ গ'ল, ইয়াত থকা মানুহৰ চাকৰি গ'ল। প্ৰফুল্ল মহন্ত সদনত এবাৰ ক'লেনে পুনৰ এইটো খুলিব লাগে বুলি? একদিন প্ৰফুল্ল মহন্তই নক'লে। প্ৰফুল্ল মহন্তক ৰাজ্যপাল লাগিছে।
হিমন্তই নিদিলে সেইকাৰণে এতিয়া কা বিৰোধিতা কৰি আছে ৰাজ্যপাল হ'ব খুজিছিলে আৰু পিতেকক বৰহমপুৰৰ চিটটো দিব কৈছিলে নিদিলে আপোনালোকৰ কামপুৰ বৰহমপুৰবাসীও কিন্তু বহুত দুৰ্ভাগ্য প্ৰফুল্ল মহন্তৰ বিপক্ষে এটাই খেলে কংগ্ৰেছৰ সি স্বাধীন অসম বিচাৰি গৈছিলে দুদিন পিছতে ভাৰত চৰকাৰ কামত ধৰি আঁঠু কাঢ়ি চালফা হৈ গ'ল দুদিন পিছতে চালফা হৈ গ'ল যি প্ৰফুল্ল মহন্তৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে সেই প্ৰফুল্ল মহন্তৰ এগেইনষ্টত ইলেকশ্যন খেলে এইবোৰ চব নাটক বিজেপিয়ে নেক্সট এজন দিব বেংকৰ পৰা ৩৬ কোটি টকা মাৰি থৈছে গোস্বামী উপাধি বেংকৰ পৰা ৩৬ কোটি টকা মাৰি থৈছে ৰাইজৰ কাম কৰি পেলাই বেংকৰ পইচা ঘূৰাব কি বেংকৰ পইচা ঘূৰাব সেইকাৰণে বৰহমপুৰবাসীয়ে বিকল্প চিন্তা কৰিব লাগিব বিকল্প চিন্তা নতুন সূৰ্যৰ সৃষ্টি কৰিব লাগিব নতুন সিংহৰ সৃষ্টি কৰিব লাগিব যাতে এই মহন্ত গোস্বামী এই চালফাকেইটাক ইয়াৰ পৰা খেদি নতুন নেতাৰ প্ৰতিষ্ঠা কৰিব পাৰে যুদ্ধ সমাগত ২০২১ সমাগত আজি ৰাজনৈতিক অধিকাৰ কথা আমি কওঁ আমি ৰাজনৈতিক অধিকাৰৰ কথা কওঁ কিন্তু আমি এটা কথা কওঁ এইখন ৰাজনৈতিক যুঁজত দালালৰ সৃষ্টি নকৰিব এনেকুৱা কিছুমান নেতা বিধানসভালৈ পঠিয়াব যদি দুটা গুজৰাটী যে আছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ সিহঁতৰ লগত যদি আলোচনালৈ যায় আলোচনা কৰি থাকোঁতে যদি অসম বিৰোধী কিবা কথা কয় তেতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ টেবুলত ঢকিয়াই ক'ব পাৰিব লাগিব চুপ অসম তহঁতৰ বাপেৰৰ সম্পত্তি নহয় আৰু নহয় ক'ব পাৰিব লাগিব এনেকুৱা নেতাৰে প্ৰয়োজন আছে এই সৰ্বানন্দৰ নিচিনা নেগুৰ পেলোৱা মেকুৰীৰ প্ৰয়োজন নাই আৰু নাই আমি সৰ্বানন্দক কৈছো তুমি কেতিয়াও বদল হ'ব নোৱাৰা আৰু ক্ষমা কৰিব মেকুৰী কেতিয়াও বাঘ হ'ব নোৱাৰে সৰ্বানন্দ কেতিয়াও লাচিত হ'ব নোৱাৰে সৰ্বানন্দই কেতিয়াবা হেংদাং এখন মঞ্চত লয় মই এটা কথা জানো সৰ্বানন্দই যেতিয়া হেংদাংখন হাতত লয় হেংদাংখনে লাজ পায় কি নপুংসকটোৱে মোক ধৰিছে হাতত লাজ পায় হেংদাংখনে আমাক অসম পুলিচে আমাৰ ঘৰত চিয়াই দিয়ে কি আকৌ তোমাৰ বিৰুদ্ধে আন্দোলন কৰিম আমাক কি কৈছে আমাক বিজেপিৰ দালালকেইটাই আমাৰ ওপৰত কি অভিযোগ দি জেলত ভৰাইছে জানে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দিছে বাংলাদেশীৰ ভৰি চেলেকি থকা সৰ্বানন্দ সোণোৱালৰ CID বাহিনীয়ে আমাক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দিছে হে সৰ্বানন্দ তোমাক জাতীয় নায়ক উপাধি বিএলএ দিয়া আছিলে কিন্তু তোমাক আমি এটা উপাধি দিছো সেইটো মিডিয়াক দেখুৱাবলৈ অনুৰোধ কৰিছো আমি জাতীয় শব্দটো থৈ দিছো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জাতীয় ভ্ৰষ্টাচাৰী উপাধি দিছো সেইটো গ্ৰহণ কৰা তুমি গ্ৰহণ কৰা সাহস আছে যদি আমিও দিছো উপাধি আমিও সেইটো উপাধি দিবলৈ যাওঁতে 1000 মান বাইক লৈ আদৰি আনিম যদি উপাধিটো লোৱা যদি উপাধিটো গ্ৰহণ কৰা তুমি বিজেপি মানুহৰ এনেকুৱা গুণ্ডামি হৈছে মিটিং আমি যদি ক'ৰবাত মিটিং দিওঁ সিহঁতি কি কৰে ইলেক্ট্ৰিচিটি বোৰ্ডলৈ যাব আজি বিএলএ থানাৰ মিটিং আছে 1 ঘণ্টা আগত লাইটটো কাটি দে আৰু আমি অহা 1 ঘণ্টাৰ পিছত লাইটটো দিয়ে ইমান বুৰ্বক বিজেপি কেইটা ইমান বুৰ্বক আমি যে যেনে এটা ব্যৱস্থা কৰি থওঁ সেইটো
চাহপাত চোৰ, এটা ছাগলী চোৰ, এই চোৰকেইটাৰ হাতত যদি দেশ থাকে, দেশৰ কিবা উন্নতি হ'ব পাৰিব জানো কওকচোন? ছাগলী চোৰ, চাহপাত চোৰ, বিধায়ক বিজেপিৰ। আমাৰ উজনি পুনৰ এটা চাইন মাৰিব নাজানে। আগতে গুপ্ত হত্যাকাৰী আছিলে, 8 পাছ, 8 ফেইল, 7 পাছ বুলি দিছে। এইবোৰ মানুহে দেশ চলাইছে, আপোনালোকে চিন্তা কৰক। এইবোৰ মানুহে দেশ চলাইছে আৰু কপালত ডাঙৰ ফুট লৈ জাতি মাতি ভেটি, জাতি মাতি ভেটি, বৰাক ব্ৰহ্মপুত্ৰ এইবোৰ কথা কৈ থাকে। একো কথা কব নোৱাৰিলে 5 বছৰে আমাৰ বৰাক ব্ৰহ্মপুত্ৰ এনেকে থাকিলে। এইবোৰ মানুহৰ হাতত দেশো সুৰক্ষিত নহয়, জাতিও সুৰক্ষিত নহয়।